हेलो गाइस स्वागतम जनाइছো इनाम बाय आईबी यूट्यूब चैनल লৈ আজিৰ এই ভিডিওটো স্পেশালি ফেসবুক ইউজাৰৰ কাৰণে যিসকলে ফেসবুক পেজ ইউজ কৰে বহুতেৰি ফেসবুক পেজত এনেকুৱা এটা প্ৰবলেম আহি আছে যত আগত ফেসবুক পেজত চাৰিটা অপচন আছিল সেই চাৰিটা অপচন গৈখিনি এতিয়া এটা আছে প্ৰমোট দুই নম্বৰত আছে শেয়াৰ এই দুটা অপচনে আছে যদি আপোনাৰ ফেসবুক পেজত এনেকুৱা এটা প্ৰবলেম আহিছে তেনেহলে এই ভিডিওটো স্পেশালি আপোনাৰ কাৰণে যে এই প্ৰবলেমৰ পৰা আপুনি কেনেকৈ ওলাই আহিব পাৰে সম্পূৰ্ণ ডিটেইলছ আমি মোবাইল স্ক্ৰিনত দেখুৱাই দিম আৰু এই প্ৰবলেমটো কিহৰ কাৰণে আহে হেতু আমি ডিটেইলছ আমি ভিডিওৰ ভিতৰত কৈ দিম ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক বলক আমি আজিৰ এই ভিডিওটো আৰম্ভ কৰো এতিয়া আপুনি ইয়াত চাব পাৰে আমাৰ ফেসবুক পেজত এনেকুৱা এটা প্ৰবলেম আহিছে আমি এই প্ৰবলেমটো সলভ কৰিম আৰু আপুনি সম্পূৰ্ণ ভিডিওটো চালে আপোনাৰ ফেসবুক পেজতো যদি এনেকুৱা প্ৰবলেম আছে আপুনি সলভ কৰিব পাৰিব বলক তেনেহলে আমি ফেসবুক এপ ওপেন কৰো फेसबुक एकाउंट ओपन करार पिछे अपनी ऊपरत थ्री डटत क्लिक करिब तार पिछे अलपमान तलत स्क्रल करिले यात सेटिंग एंड प्राइवेसी यात क्लिक करिब तार पिछे आको तलत सेटिंग आछे सेटिंगत अपनी क्लिक करिब सेटिंगत क्लिक करार लगे लगे 2 नम्बरत एटा ऑप्शन आहिब पासवर्ड एंड सिक्योरिटी अपनी यात क्लिक करिब तार पिछे यात अपना बहुत केटा ऑप्शन पाई जाबो अपनी एटा ऑप्शनत क्लिक करिब क्लिक करार पिछे यात आरो तीनिटा ऑप्शन আছে अपनी 2 नम्बरत क्लिक करिब टेक्स्ट मेसेज एसएमएस अपनी यात क्लिक करि कन्टिन्यूत क्लिक करिब तार पिछे आपनार यात मोबाइल नम्बरটো यात দিব আৰু तलत कन्फार्मत क्लिक करिब तार पिछे आपनार मोबाइलत एटा एसएमएस पठोवा होबो एसएमएस तो अपनी यात फिल अप करक अपनी ओटीपी तो दी किने कन्टिन्यूत क्लिक करिब कन्टिन्यूत क्लिक करार लगे लगे एनेका ग्रीन के एटा ऑप्शन आहि जाबो आरो तलत डान लिखा आहि जाबो अपनी डानत क्लिक करक डानत क्लिक करार लगे लगे आपनार आगत एनेका एटा पेज खुल खाइ जाबो जत लिखा আছে आपनार जे फेसबुक एकाउंट আছে टू स्टेप वेरिफिकेशन হৈ গৈছে এতিয়া আপুনি ব্যাক হৈ যাব পাৰে ব্যাক হৈ যায় কিনে আপোনাৰ ফেসবুক পেজটো আপুনি ওপেন কৰক ওপেন কৰি কিনে অলপমান এক দুই বাৰ আপুনি ৰিফ্ৰেশ কৰক ৰিফ্ৰেশ কৰি কিনে আপুনি তাৰ পৰা ব্যাক হৈ যাওক যোৱাৰ পিছে আপুনি একেবাৰে ফেসবুক পেজটো আপুনি আকৌ ক্লিয়াৰ কৰি দিয়ক ক্লিয়াৰ কৰাৰ পিছে আকৌ আপুনি ফেসবুক 1-2 মিনিট ওয়েট কৰি কিনে ফেসবুক পেজত সোমাই যাওক সোমাই যোৱাৰ পিছে আপুনি আকৌ ৰিফ্ৰেশ কৰক ৰিফ্ৰেশ কৰিলে আপুনি চাব পাৰিব একেবাৰে আপোনাৰ আগৰ নিচিনা আকৌ আপোনাৰ ফেসবুক পেজত সকলো ডিটেইলছ আহি যাব থ্যাঙ্কস ফৰ ওয়াচিং থ্যাংক ইউ সো মাচ ভিডিওটো ভাল পালে লাইক কৰিব